বে আজি চাইকেল আজি পৰি দিলা দেখোন এই ইউ চাইকেলখন ভালকে নথৈ এইবিলাক চলি কি হ'লে চুৰিকাকে ফোন কৰোঁ হেল্ল' ক'ত আছা তোৰ কি এতিয়াও আহিবা টাইমে হোৱা নাই নেকি তই ঘৰত তিৰি গালি খাই আছা নেকি নহয় আকৌ তই তিৰি গালি খাই থাকা নাই সেইটো কাৰণে কৈছোঁ মই আজি চাইকেল লৈ আহিব লগা হ'লে খালৰ পাৰি দি আহিছোঁ গাড়ী নাই না এই ৰাস্তা দি যাব ভাল নালাগে লাজ লাগে না নিজকে অলপ তই আছোন মই এটা খালৰ পাৰত বেয়াকৈ পৰিলোঁ মোৰ চাইকেলখনো কিবা হ'ল তই ফটাফট আছোন তই তিনিআলিটোত লেগি আহ আমাৰ খালৰ পাৰৰ যি তিনিআলিটো আছে যি তাত লেগি জলদিকে নে আহ তিৰিকে আৰু সেৱা কাই থাকিব নালাগে ফটাফটা তই ইও নাহে নহয় জলদিকে নে খৰিখনতো পালোঁ অলপ কি হ'ব চাইকেলখন সেইকাৰণে মই নেৰোঁ গাড়ীখন যি নেৰোঁ সেইকাৰণে নেৰোঁ কি চাইকেল কৰিছি কিনি দিছিলোঁ বেছি দিন হোৱা নাই এটা চেল্ফিকে এটা উঠিলোঁ আৰু ফেচবুকত এটা ফটো আপলোড কৰিব লাগিব খৰিখনত জোখ পোৱা বুলি বহি আছি কি হৈছে তই এতিয়াহে গম পালি তোক মই তেতিয়াৰ পৰা ফোন কৰি আছিলোঁ নহয় ফোন কৰিছিলে ঘৰত আছিলোঁ কি কবি আৰু ঘৰত আছিলোঁ তই টিভিৰ লগত থকাটো সেইকাৰণে গম পাইছা নাই এই এনে বিষয় আছে গম পাইছা নাই তই ক'ত এনে বৰি বিষয় আছে তই কি ইমান দেৰি কিয় হ'ল কৈছোঁ দেখোন আপোনাক কি হৈছে কাহিনী আজি কি কৰিছা তই কৈছোঁ আজি কি কৰিছা কৈছোঁ মেখেলা দিছা তই চেছ তই তোৰ সেইবিলাক বাদ দি আজি তই সেৱা কৰি আহিছা নাই সেয়া কৈছোঁ একদম সেয়া কৈছোঁ ভাল পাম না পিছে একদম পাবি ফুল কেইটান দি কিন্তু আজি তই এটা থিয় হ মই আছোঁ তোৰ নাইব থবি হা একদম এই চাৰ অলপ মাৰচোন ক'ত ছাৰ কথা এটা হৈছে কি মই টেমাটো আনিব আনিলোঁ নহয় তই কি আনবি আৰু তই চিপিৰা তোক মই এনেই নাম দিয়া না তই শিখৰ এক পেকেট খোৱা নোৱাৰো আৰু চাধাটো ছবি তিৰি গাড়ীখনতে মই চাদৰ টেমা আনিব গেছি তই গেছা তিৰি গাড়ীৰ কাৰণে তই আজিকালি তিৰিক তোক ডিউটি কৰিব পাৰিবি শুনছ তই ঘৰত থাকবি হ'ব দে কালি ডিউটি কৰিব আহিম দে এইটো কোনোবা এটা আহিছিলোঁ হালধীয়া পিন্ধি ক'তে ধৰবি খোজকাঢ়ি আহিছে আজি খোজকাঢ়ি অহা মানুহ বুলি ধৰবি বুজি পাইছা কি হ'ব ভাই মালটো দেখোন ফোনো নকলা দিনটো বা কি কৰি আছে এটা কি পুলিচ দেখোন একো নাই দে আৰু খোজকাঢ়ি আহিছোঁ মই এই ৰাখিয়া হয় ছাৰ ছাৰে কথা পাতিব ছাৰ কওক তই এইগিলা হাতত কি মাৰছা এই আজিকালি দিনৰ ছোৱালী পতোৱাৰ বস্তু আৰু ছোৱালী পতোৱা এতিয়া হাতত ছোৱালী পতিব আৰু কিমান লৈছে এইকেইডাল এই দেউতাৰ পে টকা মাৰি আনিছোঁ আৰু পকেটৰ পে তই এইবিলাক পিন্ধিব পৰা আহিছা খোল এইগিলা খোল নৰো ছাৰ খোলচোন তই এইগিলা খোল এইগিলা খুলি এই ৰাস্তা দি যাৱা নহয় নহয় এইগিলা ছোৱালী নপতব ছোৱালী পতব তই মাইকী হ'লে পতাবি তই ছোৱালী এইগিলা খোলচোন তোক মই মাইকী পতোৱা বস্তু দিম তই খোল এইগিলা খোল ছাৰ নহ'ব ছাৰ তই খোলচোন খোল পাৰিছোঁ না তই এইখন খোল এইখন খোল ঠিক আছে চাওঁ তই এইগিলা তলত কিবা লুকাই দিব পৰা নাই একো নাই ছাৰ ড্ৰাগছো লৈ পাৰে ছাৰ মই ড্ৰাগছ নাখাওঁ ছাৰ তই নাখা জানো তই ছোৱালী পতোৱা সেইগিলা ঠাণ্ডা পাতি তই স্পৰিংটো খোলচোন স্পৰিংটো খোল তাত ইয়াৰ 100 গ্ৰাম মাংস নাই সি আকৌ ছোৱালী পতোৱা আহে তই পেণ্টটো খোল ছাৰ নৰো ছাৰ পেণ্ট খুলিবা পেণ্টটো কিয় খুলিবা নহয় ছাৰ এটা বস্তু নাই মোৰ ছাৰ কি নাই তোৰ সৰুৰ পৰা আপুনি জানে কি বস্তু এটা নাই মোৰ তই ক'ৰ শিক্ষা নাপাওঁ হাজৰিকা এইকেইটা ভালকৈ ইয়াক তই চাইড কৰি লৈ যা অলপ চাচোন মই অলপ ভালকৈ চাবি যাবানে বিহা এতিয়া অঁ ঠিক আছে মই নাই দিওঁ চা ভাই তই এতিয়া চাহ অলপ ভালকৈ কথা পাতিলে মোৰো ভালকৈ কথা মোৰ লগত কথা পাতি ন ছাৰ তাইগিলা বাদ দিয়ে শুন মই তোক ভাল কথা বুদ্ধি দিয়ে চাহটো চাহে বেছিকৈ পইচা খাব ঠিক আছে ছাৰ মই মানি গৈছোঁ তই সেইগিলা বাদ দি তই মোক এটা 11 টকা এটা মানুহ দি ছাৰ মোৰ তাত পইচা নাই ছাৰ ছাৰ পইচা নাই 11 টকা দিব পইচা নাই ভয় নধৰিবি পইচা নাই তই ভয় নধৰিবি ছাৰ তোক মই 11 টকা খোজোঁ বেছি টকা খোজা নাই ছাৰে হ'লে কিন্তু 500,000 টকা ল'লা আহে সেইটো মনত ৰাখবি ছাৰ মোৰ 1 টকা এটা নাই ছাৰ মোৰ হাতত 1 টকা নহয় দিবাই লাগিব তই ছাৰ শিখৰ খাব লাগিব যাওঁতে নাই সেইটো তই দিবাই লাগিব পইচাটো ছাৰ ভয় খুৱাই মাৰ দেখোন তই সদায় মোক ভয় খুৱাব দেখোন নহয় ছাৰ আপোনাক মাথে দিছোঁ মই কিয়া মই এটা মাইকীয়ে ফোন কৰিছিল মানে তোৰ লগত এটা মোৰ দৰকাৰ আছিলে তাকো আজি তই মানে ডিউটি কৰিব নালাগে তই যাবি আজি এই ছাৰ এটা আহি আছে আমাৰ নতুন ছাৰ এটা নতুনকৈ আমাৰ এটা জইন কৰিছি আহি আছে তোৰ কিয় দৰকাৰ মাতছি মাইকীয়ে কি ভালে হ'ল আজি তোৰ আজিৰ দিনত কি বা হয় যা তই ঘৰত যা দে ঠিক আছে দে যা এই নহয় আমাৰ এই হাজৰিকা আহি পেলাই মোক ভয় খুৱাই দিলা দে কোৱা এই ডিউটিতে আছোঁ এটা আহিছিলোঁ নহয় ঘৰতে ফোন কৰি আছোঁ ছাৰ মায়ে ফোন কৰি আছিল মাৰ বোলে বেমাৰ হৈ আছিল তই এটা ডিউটি কৰিব জানে ফোন কৰিব ছাৰ নহয় ছাৰ মায়ে ফোন কৰি আছিল ছাৰ ফোন কাট
অঁ মা হ'ব দে আৰু যে তোৰ লগত যে এটা যি আছিল কালু আহি ক'ত গ'ল এই কালি আহি সিয়াক ছাৰ ঘৰত পঠাই দিছোঁ ছাৰ সিয়াৰ বোলে ঘৈণীয়েকে কিবা দৰকাৰ আছে বোলে সিয়াৰ আজি মোক ওপৰৰ পৰা ফোন কৰিছে তহঁতে বোলে একো কাম কৰা পৰা নাই ইয়াতে কাম কৰি আছোঁ ছাৰ এই গাড়ী আহি আছে ধৰি আছোঁ গাড়ী চাৰি কিমান কালেকশ্যন কৰিলি দেখা কালেকশ্যন ছাৰ বহীটো লৈ নাহিলোঁ আজি তই পুলিচ মানে মোৰ গাড়ীখন ভাইটিয়ে লৈ গ'ল চাইকেল লৈ ভাল লগা হ'ল পাহৰি গ'লোঁ গাড়ী মোৰ একে ডিগিৰ ভিতৰতে থাকে তই পুলিচ চাইকেল লৈ আহিছা নহয় এইকেইটা কোন না আজিও বহি আছে এম বি আই কেইটা কি কৰা যায় আজিতো একো কৰিব নাপায় মোৰ চাইকেল লৈ অহা নাই হাতত চেণ্ডেল গাত কাপোৰ নাই ওপৰত কাপোৰ পেণ্ট যা বিন্দাছ ছাৰ এটা আহিছি এই ধৰ কি হ'ল এই কি হ'ল ক তোৰ গাড়ী ক'ত ছাৰ মোৰ গাড়ী নাই গাড়ী নাই তোৰ গাড়ী নাই যদি তোৰ এইফালে দি আহিছা কিয়া যে মই যাম কোনফালে মই ঘৰত যাম যোৱা ৰাস্তা কোনটো এনে যাৱাৰ ৰাস্তা কোনটো এটাই হৈছে দুটা ৰাস্তা এটা হৈছে অহা ৰাস্তা এটা হৈছে যাৱাৰ ৰাস্তা মই ঘৰত যাম এতিয়াতো যাৱাৰ ৰাস্তা না তই যাৱাৰ ৰাস্তা দি যাব লাগিব যাওঁতে যাওঁ দিয়ক। মই তোক একো নকওঁ তই আমাৰ নতুন ছাৰ আহিছে ছাৰৰ লগত কথা পাতিব এইটো কোন ছাৰ ফাইন কাটা যাব ছাৰ ফাইনটো কি হয় মই ছাৰ কালি মানে মই কৈ আছোঁ তুমি যে আহিছা হয় এইটো হ'ল যাৱাৰ ৰাস্তা এখেতো কৈছে এইটো কথা মই কৈছোঁ আৰু সেইটো হ'ল অহা ৰাস্তা তুমি আহিছা ৰং চাইডে দিছা তুমি ৰং চাইডে দিছা মই মানে ঘৰত যাম মানে কোনটো ৰাস্তাত যাম ছাৰৰ কথাটো শুনিবা ছাৰৰ ওপৰত কিয় মাত দি আছা এতিয়া তুমি ৰাস্তাদি আহিলে গাড়ী লৈ আহিব লাগিব গাড়ী লৈ নাহিলে 1000 বস্তু ফাইন দিব লাগিব ছাৰ মোৰ যে গাড়ী নাই আৰু গাড়ী চাড়ী নলি যদি ফাইন দিব নোৱাৰা তেতিয়াহ'লে থাপকে চৰটা খাব লাগিব তই কেলা চৰি